নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো একেবাৰে বিশেষ হয় মোৰ এই দিনটো সঁচাকৈ মোৰ বাবে বহুত বেছি বিশেষ মোৰ জীৱনৰ বাবে আৰু ভিডিঅ'টো অলপ দীঘল হ'ব আগতীয়াকৈ কৈ দিছোঁ আপোনালোকে মানে চাই কমেণ্ট কৰিব আৰু কেনেকুৱা পালে। এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা চিন্তাই হৈ গৈছিলে বৰষুণ দি আছিলে, তাৰপৰা পেণ্ডেলটো অলপ চিম্পুল আছিলে, সেইকাৰণে আমি ক'লোঁ যে ইমান চিম্পুল ভাল নালাগিব, অলপ ডিজাইন কৰি দিয়ক। তাৰপিছত এয়া ধুনীয়াকৈ ৰাতিপুৱাই আহি ডিজাইন কৰি দিলে। আচলতে আমি এইটো পেণ্ডেল বিচৰা নাছিলোঁ, কিন্তু তেওঁলোকৰ ওচৰত মানে এইটোহে আছিলে, বেলেগ বিয়াত দিলে গাঁৱৰে। তাৰপিছতে এয়া ৰাতিপুৱা সোনকালে কাহিকৰ আহি পাই গ'লহি, তেওঁলোকেও নিজৰ কামত লাগি আছে। এয়া মাংস বনাই আছে, আমিও ৰাতিপুৱাতে উঠি সকলোখিনি কৰি ল'লোঁ। মানে উশাহে পোৱা নাই, মানে ইফালৰ পৰা সিফাললৈ মানে কিমান কৰিম আৰু। মানুহজনৰো একদম অৱস্থা বেয়া, লেতেৰা পেতেৰা হৈ গৈছে। মই বোলো সোনকালে তুমিও গা পা ধুই পেলাই কাপোৰ কানিকেইটা পিন্ধা, আলহী আহি গ'লে ধৰক লেতেৰা পেতেৰাকৈ ভাল নালাগে। সেইকাৰণে আমিও একদম সোনকালে 4মান বজাতে উঠি, বতৰটো যিহেতু বেয়া আছিলে আৰু কাৰেণ্টটো নাহিব বুলি পানী দুনি মানে ভৰাই ৰাখিলোঁ আৰু লগতে শাক পাচলিখিনি কৰি দিলোঁ। যিহেতু কাৰিকৰ দুটা আহিছে, সেইকাৰণে আমি বোলো আধা আধি কাম কৰি থওঁ আৰু আমাৰ ভণ্টিহঁত বাহঁত সকলোবোৰ আছে, সকলোৱে বোলো লাগি ভাগি কৰি থওঁ। তেনেকৈ লাগি ভাগি কৰি থ'লোঁ। কি ক'ম আৰু, ঘৰত কিবা এটা পাতিলে উদুলি মুদুলি নহয়নে। তাৰপাছত যিহেতু সময়ো হ'ল, আমাৰ ভাইটি যিহেতু ঘৰত নাই, সেইকাৰণে আমাৰ মামা পুতেককে মানে মামায়েকৰ যিখিনি দায়িত্ব সেইখিনি কৰিবলৈ মাতিলোঁ। আৰু যিহেতু সিহঁত আগদিনা আহিব নোৱাৰিলে কিবা এটা প্ৰব্লেমৰ কাৰণে, দিনতে আহিম বুলি ক'লে, মৰ্ণিঙে আহিছে, কিন্তু বতৰটো অলপ বৰষুণ দি আছে, সেইকাৰণে অকণমান দেৰি হৈ গৈছে। তাৰপিছত আলহীও আহি পাই গ'লহি, সেইকাৰণে আমি বোলো আমাৰ নিয়মটো যদি আগতীয়াকৈ কৰিলোঁ তেতিয়া চিন্তা নাই আৰু, বাকী আলহী দুলহীক মাতিবলৈ ভাল হ'ব নে কি কয়। তাৰপিছত এয়া ছোৱালীক বহুৱাই অলপ বোলে ফটো চটোকে কৰি লোৱা তোমালোকে, সময়টো পটককৈ পাৰ হৈ যাব, সেই বুলি কেমেৰামেনে ক'লে। যিহেতু কেমেৰামেনক ভাড়া দিব লাগিব নে কি কয়। আৰু তেওঁ মানে অথনি আহিলে, ৰাতিপুৱাই আহিলে, আহি পেলাই মানে বহি আছে, তেনেকৈ হ'লেতো নহ'ব। সেইকাৰণে আমি ভাবিলোঁ কামটো কৰি দিয়াই ভাল। তাৰপিছত এয়া দাদা আহি পাই গ'লহি, ৰোৱাই নাই মানে, দাদা আহি পাইছেহি চিধা ইমান দূৰৰ পৰা ভাগৰে জুগৰে। তাৰপিছত লগালগ মানে কামটো বোলো কৰি লওঁ, আজৰি হৈ যাওঁ। তাৰপিছত আমাৰ ছোৱালীক বহুৱাই থৈ মানে আমি আঁতৰি দিছোঁ, তেতিয়া ভয় লাগিছে মানে, তাই বহিব পৰা হ'ল, কিন্তু ভয় লাগে মানে দুখ পাব বুলি। আৰু তাই যদি মুখত প্ৰথম ভাত লোৱা দিনাই, অন্নপ্ৰসন্নৰ দিনাই যদি তাই দুখ পায়, তেতিয়াহ'লে আমাৰো মনটো বেয়া লাগে। তাই ভালৰ কাৰণে পাতি যদি তাই দুখে পায় নে কি কয়। তাৰপিছত এই দিনটো সঁচাকৈ ভাবিলে আচৰিত লাগে, জন্মদিনটো আজিও মনত পৰি আছে। আৰু তাই চাওঁতে 7 মাহত ভৰি দিলে। সঁচাকৈ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ছোৱালীজনী যাতে আগলৈ ভালে কুশলে ডাঙৰ দীঘল হয়। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাল মানুহ, সৎ মানুহ এনেকৈ হয় আৰু। সেয়াই আৰু। তাৰপিছত বোলো নিয়ম ভাগ কৰি দিয়া যাওক। এয়া মামায়েকে ধুনীয়াকৈ মোৰ কোচতে বহুৱাই ল'লোঁ তাইক। তাৰপিছত এয়া মামায়েকে খুৱাব ল'লে, আৰু তাই দিনটো আজি আমনিও কৰা নাই তেনেকৈ, আৰু একো খাবলৈও পোৱা নাই। আনকালে ধৰক কিবা এটা খুৱাওঁ, কিন্তু আজিও তেনেকৈ একো খুৱাবলৈ হোৱা নাই। আনকি তাই গাখীৰখনো ভালকৈ খাব পৰা নাই, সেইকাৰণে তাই বহুত বেছি ভোকো লাগি আছিলে। অকণমান আগত শুইছিলে, আমি আকৌ উঠাই দিলোঁ নিয়মটো কৰিব লাগে বুলি, কিন্তু বিশ্বাস কৰক গোটেই দিনটোৱে তাই অকণোৱে নুশুলে মানে। আৰু যিমান মানুহ আহিছে সকলোৰে কোচত মানে, তাই ইজোৰেও দেখিছে লৈছে, সিজোৰেও দেখিছে লৈছে, মানে চবৰ কোচলৈকে গৈছে, হাঁহি দিছে, চবেই ফটো মাৰিছে তেনেকুৱা। তাই সঁচাকৈ আজি দিনটো মানে তাই ভাগৰো লগা নাই। তাৰপিছত এয়া ধুনীয়াকৈ মামায়েকে খুৱাই দিলে। তাই যিহেতু মিঠা খায়, বাৰু সৰু ল'ৰা ছোৱালীয়ে যদিও সিহঁতে টেষ্টটো নাজানে বুলি কয়, কিন্তু সিহঁতে মিঠা বস্তু খাই কিন্তু ভাল পায়। আমাৰ ছোৱালীয়ে কিন্তু মিঠা বস্তু খাই ভাল পায় দেই। আপোনালোকৰ বাৰু ল'ৰা ছোৱালীয়ে মিঠা বস্তু খায়নে? কিন্তু এবছৰলৈকে নিমখ আৰু চেনি দিব মানা কৰে, ভিডিঅ'বোৰতো দেখিছোঁ ডাক্তৰে কয়, সেইকাৰণে সেইবোৰ খোৱা নাই বাৰু। কিন্তু আজি যিহেতু নিয়মটো কৰিব লাগিব, সেইকণ কৰিবই লাগিব। তাৰপাছত এয়া অকণমান জ্বলা বাকীবোৰ বস্তু এনেই অকণ চুই পেলাই চামুচে লগাই পেলাই খুৱাই দিব লৈছে। তাইও চাই আছে, চাওকচোন কিমান ধুনীয়াকৈ চাই আছে। অকণমান খুৱাই দিয়া হ'ল। তাৰপিছত অকণমান কান্দিলেও কিন্তু দেই, জ্বলা পাই অকণমান কান্দিলেও। তাৰপিছত এয়া চাওকচোন, তাই ধুনীয়াকৈ চাই আছে, আৰু ময়ো ধুনীয়াকৈ কাষতে বহি আৰু ইফালে সিফালে চাই তাইলৈ চাই হাঁহি আছোঁ। আৰু আজিৰ দিনটো সঁচাকৈ কি ক'ম মানে, এনেকুৱা বেছি উদুলি মুদুলি, আজি বুলিয়ে নহয়, তাৰ কমে এসপ্তাহমান আগৰ পৰা উদুলি মুদুলি। আৰু মানে আমাৰ মানে তেনেকৈ ডিচিপ্লিন কৰিবলগীয়া বা যিকোনো ৰিস্ক ল'বলগীয়া মানুহ নাই, একেবাৰে নাই। আমাৰ মাহঁত যদি বা এনেকৈ ভণ্টিহঁত যদি নাহিলেহেঁতে বহুতখিনি কাম পিছ পৰি গ'লতে। আৰু তাৰ উপৰি বাৰু ওচৰৰ কিছুমান মানুহেও বহুত বেছি সহায় কৰিছে দেই। আচলতে এইখিনি মানে যিকোনো এটা মানে
অনুষ্ঠান পতাৰ ক্ষেত্ৰত মানে যথেষ্ট মানুহ প্ৰয়োজন হয় মানে ইটো সিটো চাবৰ কাৰণে আমাৰ সেইখিনি চাবলৈ ইমান বেছি মানুহ নহ'লে মানে আমি বহুতখিনি ইটো সিটো কাম কৰিব লগা হ'ল আমাৰ বাহঁতেও বা ভণ্টিহঁতেও যিকোনো বেলেগ কামতো লাগি থাকিব হোৱাৰ কাৰণে আমাৰ কিছুমান মানে বহুত বেছি খেলি মেলিও সৃষ্টি হ'ল মানে কিন্তু একো নাই প্ৰথমবাৰ যিহেতু কিবা এটা কৰিছোঁ শিকিছোঁ আচলতে প্ৰথমবাৰ কৰিলে মানুহৰ হয় খেলি মেলি এটা শিকিছোঁ নেক্সট টাইম যাতে ভাল হয় আৰু বাৰ্থডেত ভাল হ'বগৈ আৰু তাৰপিছত তাই মানে জ্বলা পাই কাঢ়ি গ'লগৈ চাওকচোন কান্দিছে একদম মনটো বেয়া লাগি গৈছে তাৰপিছত এয়া পানী অকণমান আমাৰ আকৌ হাজবেণ্ডে এয়া চাওকচোন মানে অলপ মানে বেকা ষ্টাইলত খুৱাইছে এইটো আউহতীয়া বুলি কয় এইটো ষ্টাইলত খুৱাব নালাগে সেইকাৰণে মামাহে আহিছে চৰি দাদাই ক'লে মানে যে হেৰি মই খুৱাই দিছোঁ এনেকৈ কৰি খুৱাই দিলে আৰু লগতে পায়সৰ ৰস অকণমানো ধুনীয়াকৈ খুৱাই দিলে আৰু তাৰপিছত আমাৰ ছোৱালী কি ধৰে আপোনালোকে চাব দেই আপোনালোকে অকণমান টাইম অপেক্ষা কৰক ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আমাৰ ছোৱালীয়ে কি নধৰে মানে এইটো ধৰিব বুলি ভবাই নাছিলোঁ মানে তাই এইবোৰ বস্তুৰ প্ৰতি ৰাপ নহয় যদিও কিন্তু সেইকেইটা বস্তুৱে ধৰিলে আপোনালোকে চাবচোন কি ধৰিলে ছোৱালীয়ে তাৰপিছত এয়া বাকীবোৰ নিজৰ নিজৰ ঘৰৰ মানে পৰিয়ালৰ মানুহে চবেই খুৱাবলৈ এয়া ককাকে খুৱালে তাৰপিছত তেনেকৈ আইতাকে খুৱালে তাৰপিছত আমাৰ মাহঁতে খুৱালে বাহঁত তেনেকৈ আমাৰ পেহীহঁতৰ দাদাহঁত মানে আহিছিলে এইভাগৰ মামাই খব তেওঁলোকেও খুৱালে বাৰু তেনেকৈ মানে গোটেই নিয়মবোৰ হৈ গ'ল তাৰপিছত এইখিনি কাম বোলো আৰু মানে মই মানে ৰৈ থাকিবলৈ বেয়াহে পাইছোঁ মানে মানুহ চানুহ আহি পূৰা ফিটিং হৈ গৈছে আৰু মানুহবোৰক ইমান টাইম বহুৱাই থ'বলৈও দিগদাৰ লাগে তাৰপিছত নিয়মটো এতিয়া সকলোৱে খুৱাবলৈ হেঁপাহ কৰিছে কিন্তু নিয়মতে ইমানবোৰে নোখোৱালেও হয় দুই তিনিজনে খোৱালেই হয় মেইনলি মামায়েকৰ ফালৰ মানুহকেইটাই খোৱালেই হয় কিন্তু ইয়াত আৰু চবেই খোৱাবলৈ উৎপাউল হ'ল আৰু উপায় নাই আৰু মানে ইচ্ছা কৰিছে যেতিয়া খুৱাবলগীয়া হৈছে তাৰপিছত এয়া ধুনীয়াকৈ আমাৰ মা মানে কি ক'ম আৰু আমাৰ মা মানে যিহেতু যেতিয়া আমাৰ ছোৱালী জন্ম হৈছিলে তেতিয়াই যিহেতু জন্মৰ পাছতে যেতিয়া অতিৰ পৰা মানে ছোৱালীক উলিয়াই দিছে তেতিয়া ফাৰ্ষ্ট টাইম মায়ে লৈছে সেইকাৰণে মানে মা চকুত চকুপানী ওলাই গৈছে মানে মোৰ যেনেকুৱা ফিলিংছ মানে ছেম ফিলিংছ মা ভাগৰ কাৰণ মায়ে জন্মৰ মোক দেখুৱাৰ নেক্সট টাইমতে মায়ে মানে দেখিছে তাইক কোলাত তুলি লৈছে তাৰপিছত মানুহজনে লৈছে তাইৰ পাপাকে হাজবেণ্ডে লৈছে তো ছেম ফিলিংছ হ'বই আৰু সেইকাৰণে মা একদম চকুলো ওলাই গৈছে মানে কি ক'ম আৰু তাৰপিছত মাক সদায় মায়ে আৰু যিহেতু মায়ে মানে তাইক মানে সেৱা কৰি লৈছে মানে ইমানেই মানে আইতাকৰ মানে নাতিনীয়েকৰ প্ৰতি ইমানেই আদৰ সন্মান মৰম বুলি ক'ব লাগিব সেয়া আৰু মায়ে ধুনীয়াকৈ সেৱা কৰি লৈছে আৰু তাই হাঁহি আছে চাওকচোন হাঁহি আকৌ চাইছে তাই মানে কিবা এটা গম পাইছে যে তাই আজি কিবা এটা স্পেচিয়েল ডে' বুলি আৰু এইটো সঁচাকৈ আজি জীৱনৰ বহুত বেছি মানে স্পেচিয়েল ডে' বহুত বেছি কষ্ট হ'ল যদিও মানে বহুত বেছি ভাগৰুৱা হ'লোঁ যদিও মানে তথাপিও বহুত বেছি ভাল লগা এটা দিন আৰু আমাৰ কাৰণে আচলতে চাওঁতে আজি তাই 7 মাহত ভৰি দিলে আজি বাৰু 7 মাহ নহয় মানে 7 মাহত এদিন নহয় যেতিয়া ভৰি দিয়া নাই 7 মাহ তাই চলি আছে ৰানিং কৰি আছে যিহেতু আৰু আমাৰ মই ভইচ দি আছোঁ আৰু আমাৰ ছোৱালীয়ে দেখিছেনে ইমান চিঞৰ মাৰি মাৰি শুনি আছে আৰু মানে এডিট কৰিবলৈ ভিডিঅ'টো অলপ বেছি দীঘল হৈ গ'ল মোৰ মানে বহুত এলাহ লাগে এনেকৈ ভইচ কৰিবলৈ সময় নাপাওঁ তেনেকৈ মানে অকণমান কৰি আকৌ আধা থাকি যায় আৰু ইমান বেছি স্পেচিয়েলকৈ কথাও ক'ব নাজানো ইমান ধুনীয়াকৈ কিছুমানৰ ভিডিঅ'বোৰ চাওঁ ইমান ধুনীয়াকৈ কথা কয় মানে মোৰতো ইমান ধুনীয়াকৈ নহয় মানে কথা সেইকাৰণে তাৰপিছত আৰু এনেকৈ আৰু ভালে কুশলে সেই দিনটো গ'ল আপোনালোক বহুতকে মাতিছিলোঁ আহিব নোৱাৰিলে আৰু তাৰোপৰি বতৰটো অলপ বেয়া সেইকাৰণেও আহিব নোৱাৰিলে বাৰু বহুতে তাৰপিছত এয়া আমাৰ পেহী পুতেক হয় দাদা আৰু দাদাইও ধুনীয়াকৈ তাইক অকণমান খুৱাই দিব ল'লে এয়া চাওকচোন তাই একদম হাঁহি চাওকচোন মুখত একদম বেছিকৈ হাঁহি তাৰপিছত এয়া ভিডিঅ' কলত দেখিছেনে আমাৰ ভাইটি হয় ভিডিঅ' কলত এয়া ভণ্টি এজনী দেখুৱাই আছে তাক মানে যিহেতু সি নাই তাৰ মানে মনটো বহুত বেয়া মানে আৰু তাক আমি মানে সকলোৱে মিছ কৰিছোঁ ইমান বেছি বেয়া লাগিছে আচলতে সি বাহিৰত আছে মানে তাৰপাছত ইয়াত সি চাই আছে মানে বহুত বেছি বেয়া লাগিছে এতিয়া উপায় নাই নহয় কি কৰিম আৰু সি এতিয়া ইমান দূৰত আছে আহোঁ বুলি ক'লেও পতককৈ আহিব নোৱাৰে সেইকাৰণে আৰু মোবাইলতে চাই বেচেৰা দিনটো মানে তেনেকৈ মনটো মাৰি থাকিলে আৰু আমাৰো সেইকাৰণে বেয়া লাগিলে তাৰ কাৰণে বেয়া লাগিলে মেইনলি এজনী পেহী হয় পেহীয়ে ধুনীয়াকৈ খুৱাই দিছে তাইক আৰু পেহী মোৰ লগত আছিলে বাৰু মেডিকেলৰ টাইমত তাৰপিছত এয়া বাকীবোৰ আৰু কোন কেনেকৈ খাই আমি মাতি আছোঁ সোনকালে আৰু হাজবেণ্ডলৈ চাওকচোন তাৰ একশ্যন কেমেৰামেনে গালিয়ে দিছে মানে কিনো পৰি দিছা তুমি বুলি কৈছে আৰু মোৰ মানে হাঁহি ফিটিং মানে
পূৰা হাঁহি উঠি গৈছে মানে জমনি আৰু আমাৰ ইয়াৰ মানে ফটো মৰা প'জবোৰ দেখিলে মানে জমনি লাগে ইফালে চাব সিফালে চাব মানে প'জবোৰ জানে বাৰু নজনা নহয় মোৰ আৰু কি ক'ম আৰু মোৰ মাথাই কাম নকৰা হৈ গৈছে কোনোবা টাইমত আৰু সেইকাৰণে একদম মানে অৱস্থা কাহিল হৈ গৈছে মাথাই মানে কাম নকৰা হৈ গৈছে আৰু কি ক'ব আৰু তাৰপিছত এইজনী হৈছে আমাৰ মানুহজনৰ মানে বৌৱেক মানে আইতাক হয় মানে আমাৰ এই ময়ো মানে নাতি বোৱাৰী হৈছোঁ আৰু আমাৰ এই ছোৱালীক পাইছে আৰু তাৰপিছত এয়া বৌৱে অকণমান খুৱাই দিব ল'লে তাৰপিছত আমি তেনেকৈ অলপ ফটো চটো মাৰিলোঁ আৰু তেনেকৈ যিহেতু আমাৰ ইয়াৰ পৰা কৈ আছে মানে ডাইৰেকশ্যন দি আছে আৰু ফটো মাৰিব লাগে আমুক তামুক ধেৰ কিবা কিবি আৰু তাৰপিছত বোলে ফটো একপি মাৰি লওঁ আৰু লাষ্ট টাইম আমুক তামুক কিবা কিবি কৈ আছে আৰু তাৰপিছত সেনেকৈ কিন্তু আজিৰ দিনটো সঁচাকৈ এক মানে ভাবিব নোৱাৰা দিন আৰু প্ৰত্যেকগৰাকী মাকৰ কাৰণে এই দিনটো সঁচাকৈ বিশেষ আচলতে মাক হোৱাসকলে বুজি পাইছে মানে মাক মানে কি মা মানে এটা বিশাল শব্দ নহয়নে আৰু বিশাল অন্তৰৰ গৰাকী হৈছে মা আৰু সঁচাকৈ সেই দিনটোৰ পৰা আজি পৰ্যন্ত যিমানখিনি কষ্ট কৰিছোঁ সেইখিনি মানে হাঁহি মুখে মানে সেইখিনি পাহৰি যাব পাৰোঁ তাইৰ মুখখন দেখিলে এটা মুখত হাঁহি বিৰিঙি যায় আৰু সকলো দুখ কষ্ট পাহৰি যোৱা হয় সন্তানৰ মুখখন দেখিলে নহয়নে আৰু কিছু ক্ষেত্ৰত তেনে ক্ষেত্ৰতে মানে মাকতকৈ ওপৰত কিছুমান মানুহ ওলায় যে কি নহওক সেইবোৰ কথা আজি নকওঁ এইটো ইমান ভাল লগা ভিডিঅ' দেব যে কথা ক'বলৈ নাই কি কয় গাইজোপা তাৰপিছত এয়া এজনী মাহী হয় মানে আমাৰ হাজবেণ্ডৰ মাহীয়েক তাৰপিছত এয়া তেওঁ খোৱাবলৈ আহিলে তাৰপিছত যিহেতু সকলোৱে হেঁপাহত তাইক প্ৰথম যিহেতু তাইক খাইছে প্ৰথম মুখত মানে কিবা এটা লৈছে সেইকাৰণে সকলোৱে হেঁপাহ কৰিছে আৰু কিবা অকণমান খুৱাই দিওঁ বুলি তাৰপিছত আমি চবৰ লগতে স্মৃতি হিচাপে মানে ফটো একপি বোলো ৰাখি লওঁ আৰু যিয়ে নহওক যোনেই নহওক ফটো একপি বোলো ৰাখি লওঁ সেইবুলি আমি চবৰ লগতে আৰু ফটো একপি মাৰি লৈছোঁ যিহেতু কেমেৰামেন আনিছোঁ যেতিয়াতো আৰু ফটো মাৰিবই লাগিব নে কি কোৱা সেয়াই আৰু মানুহজনে কাক কৈ আছিলে নাজানো কি কৈ আছিলে কাক কৈ আছিলে গম নাপাওঁ তাৰপিছত এয়া ধুনীয়াকৈ আমাৰ ভাইটিও ভিডিঅ' কলত চাই আছে আৰু মই ভাবিছোঁ মানে যিহেতু আলহীখিনি বাহিৰত বহি আছে যাতে বেয়া পাই যাব নালাগে ইমানখিনি কষ্ট মষ্ট কৰি এমাহ দুমাহৰ আগৰ পৰা চিন্তা ভাৱনা কৰি মানে কষ্ট পাব নালাগে মানে আলহীয়ে যাতে বেয়া পাই নাযায় সেইটো কামনা কৰোঁ নে কি কয় তাৰপিছত আকৌ এজনী মাহী এওঁ খুৱাবলৈ আহিম বুলি কৰিলে মানে হেঁপাহ কৰিলে সেইকাৰণে আৰু উপায় নাই তাৰপিছত মানে সেইকাৰণে আকৌ আমি ৰৈ দিলোঁ নহ'লে ভাবিছিলোঁ আমি ইমানতে কাৰ্যসূচী সামৰি দিওঁ বুলি কিন্তু সামৰি দিব নহ'লে যেনিবা আকৌ বোলো খুৱাম বুলি যিহেতু ক'লে সেইকাৰণে বোলো হ'ব আৰু তাৰপিছত ছোৱালীয়ে দেখিছেনে এনেকৈ কোনোবা গিফ্ট চিফ্ট দিয়াব এনেকৈ মানে চেলেকি দিব লৈছে খাই দিব লৈছে সেইকাৰণে প্ৰেজেণ্টবোৰ মানে দিওঁতে একদম তাই মুখত বা হাতত লগাই দিব নালাগে যিহেতু তাই এতিয়া প্ৰেজেণ্ট ল'ব পৰা হোৱা নাই এবছৰ হ'লে বেলেগ কথা আৰু বাৰ্থডে তাই ল'ব পাৰিব সেইটো ছাইডত থৈ দিলেও হৈ যায় বা হাতত দিলেও হয় আৰু কিন্তু মৰমতে তাই হাতত লগাই দিছে আৰু কিবা মৰমত যিহেতু অনা হৈছে সেইকাৰণে আৰু তাৰপিছত আমি বোলো সোনকালে গোটেই কামখিনি কৰি ল'ব লাগে কাৰণ দিনটো কাৰ্যসূচী আছে যিহেতু সময় বহুত বেছি হৈ গ'ল 1টাই বাজিব সময় হৈ গ'ল এফালে তাইক ধৰাবলৈ আছে কিনো ধৰে আচলতে ইমান নিয়মখিনি নাজানো আমাক কৈছিলে গোপিনীসকলক আহিবলৈ কিন্তু গোপিনীসকল আহিছিলে বাৰু কিন্তু তেওঁলোকে ক'লে যে নাই তোমালোকে নিয়মটো কৰি দিয়া ইয়াত ইমান গোপিনী চোপিনী নহ'লেও হ'ব তাৰপিছত সেইকাৰণে তাৰপিছত ইমানতে বোলো নিয়মখিনি শেষ কৰি দিয়া যাওক বুলি ক'লোঁ যিহেতু মানুহ আহি পেলাই কৈ আছে আপোনালোকৰ মানুহ আহিবহি আছেহি আৰু তেওঁলোকক ধুনীয়াকৈ খোৱা বোৱা দায়িত্বটোতো আমিয়ে চম্ভালিব লাগিব কাৰণ আমি যিহেতু মাক দেউতাক হিচাপে আমিয়ে গোটেইখিনি কৰিব লাগিব আৰু এতিয়া আহি গ'ল মেইন কামটো আচলতে তাইক কি ধৰে সেইটো দেখুৱাবলৈ মানে কি ধৰে সেইটো তাৰপিছত তাই মানে তলত থৈ দিছে ন তাই কেনেকৈ ধৰিব আৰু তাই বস্তুকেইটাকে চাই আছে যে মোক ইমান বস্তু দিছেনে আজি আনকালে নিদিয়ে বুলিব আজি কিয় দিছে সেই বুলি ভাবি চাগে তাই অকৰা লাগি চাই আছে আৰু মই সেইকাৰণে বোলো এইটো কাম নহ'ব তাইক ওপৰলৈ দিয়াব লাগিব মানে হাতৰ ওচৰত তাইক দিয়াব লাগিব তেতিয়াহে হ'ব তাৰপিছত বৌৱে পাই লৈ কি বুলি কয়
পইচাটোকে মানে আগতীয়াকৈ চোৱাই দিছে। তাৰপিছত তাই মানে কান্দিছে, দুখ পাব পাৰে। তাৰপিছত মই বোলো তেনেকুৱা কৰিলে নহ'ব, ওপৰলৈ ধৰাব লাগিব তাইক বোলো, মানে দি দিব লাগিব, ওপৰলৈ দি দিব লাগিব, তেতিয়া তাই ধৰিব, কি ধৰে নে কি কয়। তাৰপিছত মই সেইটো বুদ্ধি কৰি বোলো ধৰি দিওঁ, কিন্তু তাই মানে কান্দিবলৈহে লৈছে আৰু তাই মানে বুজিয়ে পোৱা নাই, মানে মাথাত মানে ধৰক তাই নাজানে ন, অকণমানি ছোৱালী, কিনো জানে তাই মানে একো বুজিয়ে পোৱা নাই কি কৰিব লাগে নালাগে, মানে আমিহে ধৰক বুজি পাইছোঁ, তাইতো বুজি নাপায়। আৰু তাইক সেইকাৰণে মই ধুনীয়াকৈ বোলো ওপৰত কৈ দিওঁ। তাৰপিছত হাতখন তাইক অলপ আনি দিছোঁ ওচৰলৈ, কিনো ধৰে, দুইখন হাতে ধৰিব যেনিবা তাই, চাওকচোন কি ধৰিব। এয়া চাওকচোন, তাই হাইলাইটাৰ পইচা, তাৰপিছত লগতে শ্ৰীমন্ত ভাগৱত গীতা, সেইখন ধৰিলে। আচলতে দুইটাই ভাল বস্তু। আমাৰ বায়ে চিধাই কৈ দিছে, হাইলাইটাৰ ধৰিছে যেতিয়া পঢ়া শুনাত তাই ভাল হ'ব, আৰু পইচাটো মেইন আজিকালি নহয়নে, পইচাটোতো ধৰিবই লাগিব বাৰু। তাৰপিছত এই মানুহজনে আকৌ গোটেইকেইটা পইচা সামৰি সুতৰি তাইৰ হাতত দিয়াই দিছে, দেখিছেনে। তাৰপিছত এফালে তাই সেয়া শ্ৰীমন্ত ভাগৱত গীতাখন তাই ধৰিয়ে আছে ধুনীয়াকৈ, চাওকচোন। সঁচাকৈ ভাল গুণী জ্ঞানী মানে হ'লেই হয় আৰু সংস্কাৰী, সেইটোৱে কামনা কৰোঁ। আচলতে সংস্কাৰীটো বাৰু নিজৰ ঘৰৰ পৰা হয়, মানে কিন্তু কিছুমান ঘৰৰ সংস্কাৰ থাকিলেও কিছুমান মানে খেলি মেলিও হয় বাৰু। যিয়ে নহওক, ভগৱানে তাইক ভালে কুশলে ৰাখক, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে ভাল মানুহ এগৰাকী হয়। তাৰপিছত আৰু আমি বোলো ইমানতে কাৰ্যসূচীটো শেষ কৰোঁ, নহ'লে গোটেই যিমান মানুহ মাতিছোঁ সকলোৱে যদি খুৱাই তাই কি অৱস্থা হ'ব। সেইকাৰণে বোলো ইমানতে শেষ কৰি দিয়া যাওক। তাৰপাছত সেইবুলি আমি উঠি দিব লওঁতে আকৌ লাগিলে নহয় কেনাটো। ওচৰৰ পেহী এজনীয়ে ক'লে কি আমি খুৱাব নালাগে নেকি বুলি ক'লে, কৈ পেলাই অকণমান বেয়া পোৱা নিচিনা, খং কৰাৰ নিচিনা কৰিছে। তাৰপিছত বোলো হ'ব বোলো, যিয়ে নহওক অলপ কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে বোলো হ'ব আপুনিও আহক, খুৱাওকহি, আপুনি আৰু নাহে বুলিহে মানুহবোৰ যিহেতু আহি মেলি ৰেডি, মানে চব মানুহ ৰৈ আছে, আমি সেইকাৰণে আমি লৰালৰি কৰিছোঁ যাতে তেওঁলোকক আমি মাত বোল এষাৰ দিব পাৰোঁ। সকলোৱে মানে যিহেতু আমি নিমন্ত্ৰণ দিছোঁ তাৰ কাৰণেহে আহিছে, কৈছে যিহেতু মাতিলে ৰণলৈও যাব, নামাতিলে ভোজলৈও যাব মানা কৰিছে, নে কি কয় গাইসকল। তাৰপিছত এয়া আমাৰ বিশেষ দিনটো আজি এনেকৈ থুলমূলকৈ আপোনালোকৰ মাজলৈ পঠিয়ালোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। এলাহ লাগি থকাৰ কাৰণে নোৱাৰিছিলোঁ। আৰু এফালে এয়া দেখিছেনে, দালি আৰু মাংস ভাত সকলোখিনি, এইটো পাছৰ ভিডিঅ'হে আচলতে, গতিকে মোৰ লাগি গ'ল মানে, হ'লেও মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইখিনি মানে ৰাতিপুৱাৰহে দৃশ্য, ৰাতিপুৱা মানে দালি চালি বনোৱা এইখিনি দৃশ্যহে, মানে এইখিনি ইমানেই আৰু আজিলৈ বা।